মজা লাগিল অখিল ভাই, মজা লাগছে আহি কিনে। আৰু এতিয়া আমি সকলোৱে কি কৰোঁ তাকে ভাবি ধুনীয়া ভিউ গাইজ চাব পাৰা। আৰু মই তললৈকে গৈ আছোঁ। হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ চবেই ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু জুবিন ভাই এটা আহি আছে, পৱন দা এটা আহি আছে। শেষলৈকে ভিডিঅ'টো চাই থাকক গাইজ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ ফাইনেলি জুবিন ভাই এটা আহি আছে আৰু মই আগবাৰ আহিলে নিবাই আহিলোঁ আমাৰ সকলোকে ওপৰ আহিছোঁ। আৰু গাইজ আহি ফাইনেলি এতিয়া দখলা পাহাৰৰে ফিল্ডখনতে আছোঁ, বলখেলা ফিল্ডখনত। আৰু আপোনালোকে চাব পাৰে আৰু আহি এৰ চি বৈঠক লাগ পাই গ'লোঁ। কি ক'বা ৰুবল ভাই? কি ক'বা মানে জুবিন এটা আহি আছে, তাৰাপুৰ পাৰ হৈছে। এতিয়া আমি ৰখি আছোঁ, মানে এতিয়া আমি ফুৰবা যাম। মানে যিহেতুকে দখলাতে থাকবো গোটেই বিজয়নগৰখন ঘূৰাংকে। আৰু গাইজ আমাৰ সৰু ভাইও আছে, ৰখি আছে। আৰু কি ক'বা? মানে কি ক'ম, মানে আপোনালোকে ভিডিঅ' বিলাক চাই কিন্তু চাই পেলাই ছাবস্ক্ৰাইব নকৰে, সেইকাৰণে বেয়া লাগে ভিডিঅ' মানে থাকবা। অখিলেও কষ্ট কৰি আছে, অখিলেও ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি দিলে একো নাযায়। আৰু গাইজ আজি মহ এটা দিন, আজি মহ দিম জুবিন ভাই তোৰ লগত। অ'ৰে মহ খেদবা যাং তো বুজা নাই। আজি তেল ভাগুলি আম গাইজ এনেকে নাচি দিম গাইজ, বুজা নাই গাইজ। আৰু এনেকে বজাৰ চজাৰ কৰি ললো বঢ়িয়াকে। আৰু পেপে ভাই বস্তুবিলাক দিছে আৰু ৰুবুল ভাই বঢ়িয়াকে খাই আছে, পইচা দি আছে। মানে কেনেকুৱা বেলেগক নহ'লে আমাৰ তাতে বোমাটো দিলা আজি। বস্তু কি ক'বা? কি ক'ম আৰু ভালে লাগিছে। আৰু ফাইনেলি আমি এতিয়া মাংস চাংস লৈ ল'ম বঢ়িয়াকে। এতিয়া গাহৰি অলপ লৈ ল'ম আৰু ব্ৰইলাৰো অলপ লৈ ল'ম বঢ়িয়াকে। আৰু ৰুবুল ভাই কথা পাতি আছে ফোনতে। আৰু আমাৰ ভাই মাংস চাংস কাটি আছে ধুনীয়াকে আৰু বহি আছে আমাৰ বাবুই। আৰু বিৰি ভাই মাংস কাটি আছে। আৰু আজিৰ খানাৰ আইটেম হৈছে গাহৰি মাংস আৰু ব্ৰইলাৰ। আৰু এইফালে অখিলহঁতৰ ঘৰতে চাহ তাহ খালো আৰু অলপ জিৰালো। আৰু অখিলে বোলে কিবা অলপ সন্মান দে। থেংক ইউ ভাই, ইমান বেছি মৰম, ইমান বেছি ভাল পোৱা এয়া মাথো আপোনালোকৰ কাৰণে। কাৰণ আপোনালোকে ইমান বেছি মৰম দি গৈছে। তো থেংক ইউ সকলোকে আকৌ এবাৰ। আৰু থেংক ইউ ভাই, থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ এটা মই এতিয়া। আৰু এইটো মোৰ ল'ৰাটো আৰু মোৰ দেউতা, এইটো খুৰীমা, তোমালোকৰ মা ন? মা আমাৰ ঠিক আছে, ভাল লাগিল দিয়ক, সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু জুবিন ভাই আমাৰ ঘৰত আহি গ'ল, আজি উপস্থিত থাকিল। আহিলো আজি অখিল ডাঙৰে হ'ব বাৰু মোতকে। অখিলৰ ঘৰত আহিলো, বিজয়নগৰ ওপৰ আহিলো, বহুত বেছি ভাল লাগিল। মাতি আছিলে, আহিব পৰা নাছিলো। মই আগে পিছে ৰুবুল দাহঁতৰ ঘৰত আহি থাকো, অৰূপ দাহঁতৰ ঘৰতো বাৰু যোৱা নাই, কিন্তু আজি আগে অখিল দাহঁতৰ ঘৰতে আহিলো। বহুত বেছি ভাল লাগিল। আৰু এটা সন্মান দিব মোক, সন্মান সৰু ডাঙৰ একো নাই, সন্মানে হয়। বহুত বেছি ভাল লাগিল। থেংক ইউ। আমাৰ অখিল দা আছে, তো আমি একেলগে যাম। এতিয়া ৰাস চাম, খুব মজা লাগিব। খালি দিম আজি ৰাস, আজি খালি দিয়ক গাইজ। আৰু গাইজ ফাইনেলি আমি এতিয়া পৱনদাকো লগ কৰিছোঁ। কি কয় ক'ব আপুনি? তো সঁচাই বহুত বেছি ভাল লাগিছে। আৰু ফাৰ্ষ্ট টাইম আহিছো এইবাৰ পলাশবাৰীত ৰাস চাবৰ কাৰণে। নলবাৰীত চাইছো, মানে পাঠশালা এইবাৰ চাইছো আৰু ক'ৰবাত, কিন্তু এইবাৰ ইয়াতে ফাৰ্ষ্ট আহিছো। তো বহুত বেছি ভাল লাগিছে সঁচাই। মানে এইটো যিটো বনাইছে না, বুজা নাই। ফাইনেলি আপোনালোকে চাই ল'ব পাৰে কি ধুনীয়া ৰাস আমাৰ বঢ়িয়া, একদম বিউটিফুল হৈছে। আৰু একদম ধুনীয়া, একদম ৰাসত একদম পানী পৰি আছে ধুনীয়াকে। আৰু এতিয়া গৈ আছো ভিতৰলৈকে সোমাই চাব পাৰে। আপোনালোকে কি ডিজিটেল কৰি দিছে গাইজ, আহি যাওক আপোনালোকে যাওক। আৰু আমাৰ আগত জুবিন ভাই যাই আছে আৰু অৰূপ ভাই যাই আছে, গোটাই কাৰণে যাই আছে গাইজ। আৰু এনেকৈ সোমাই যাই আছে ভিতৰলৈকে। সোমাই আহিলো বঢ়িয়া। গেটটো এইটো দেখাই দিছো আপোনালোকক, ধুনীয়া লাগিছে গেটটো। আৰু এইবাগে বহুত শ্ৰীকৃষ্ণ বাঢ়িছে আহি আছে, গোটাই এনেকৈ দেখাই দিছো। ইয়াতে বাঢ়িছে আহি আছে। আৰু আপোনাক দেখাই দিলো জয় জগন্নাথ, আৰু এনেকৈ দেখাই দিলো আপোনালোকক। আৰু গাইজ অৰূপ ভাইক এটা গাৰ্লফ্ৰেণ্ড লাগে গাইজ। আৰু বিয়াখন আপোনালোকক এনেকৈ অৰূপ ভাই কি ক'বা? আৰু বিয়াখন দেখাই দি আছো, অৰূপ ভাইক এনেকৈ পাতি দিব লাগিব গাইজ। পুতলা বধ ধুনীয়াকে নাচিছে শ্ৰীকৃষ্ণৰ গানতে। আৰু আপোনালোকে চাব পাৰে। স্কৰপিঅ এখন আছে গাইজ, কি ক'বা? স্কৰপিঅ'খনক খায়ে কাটিম হা, মোক বেলেগ নালাগে। ব্লেক কালাৰৰ স্কৰপিঅ' এইখনে লাগিব মোক। আৰু ৰুবুল ভাই কৈছে কি মানে স্কৰপিঅ'খনে লাগে গাইজ। আৰু ইয়াতে টিকট ধুনীয়াকে বিকি আছে গাইজ। ৰুবুল ভাই বোলে টিকট কাটলা, কি ক'বা? মানে টিকট কাটা নাই, মানে জুবিন হাতে কাটলা। মিঠাই কি খাবা? চব মিঠাই আছে আমাৰ আগত, একদম মিঠাই একদম গৰম জিলাপি, একদম গৰম জিলাপি আছে গাইজ। আৰু একদম ধুনীয়া বনাই আছে, গৰম একদম গাইজ। বহুত ভাল লাগিছে ভাই, বহুত ভাল লাগিছে। আৰু বিশেষকৈ ইয়াৰ মানুহবিলাকৰ মৰম না, বহুত ভাল লাগিছে ভাই। আমাৰ আচলতে ইমান মৰম পাম বহুত মৰম। আৰু খুৰা কি ক'ব? কেনেকুৱা লাগিল খুৰা? ভাল লাগিছে, বঢ়িয়া, একদম ভাল লাগিছে, ধুনীয়া লাগিছে। যি খা অফাৰ আছে না খুৰা আমাৰ কাৰণে? যি খা আমাৰ কাৰণে অফাৰ আছে না? খুৰা গৈছে
গাইজ জুবিন ভাই আছে কেনেকুৱা লাগিল পিছে আহি কিনে মজা লাগিল অখিল ভাই মজা লাগিছে আহি কিনে আৰু এতিয়া আমি সকলোৱে কি কৰোঁ তাকে ভাবি আছো এইটো উঠিবা না ওপৰতো যিমান চাওঁ ভাবি আছো ভয় লাগিছে চাইও লওঁ মোক এটাই ক'লে বাপা মুঠা তুমি কিতাপ কমিব আৰু গাইজ জুবিন ভাই এটাত উঠিম বুলি চাইকেলত উঠিম বুলি কৈ আছে আৰু গাইজ পুতলা এইগিলা পুতলাই গাইজ ফৰ্ট মেলা আৰু ইয়াতে তোমাৰ অনুষ্ঠান কাম চলি আছে গাইজ বঢ়িয়া মজা লাগিব আপোনালোকে উঠি আহক গাইজ আৰু আৰু আমি আহি গলো আজি লাখত বেছি মানুহ নাই তাৰ কাৰণে আজি প্ৰথম কি কবি গাইজ বঢ়িয়া আৰু ক'বলৈ ৰাস্তাতে পলক পাই ৰাখচাও আৰু মজা এটা লওক এনেকুৱা এটা মজা কিন্তু হাতত ধৰা এটা মানুহ লগত থাকিব লাগে গাইজ হয় আৰু বুজা নাই গাইজ আৰু ভাল লাগিব গাইজ খালি বুজা নাই আৰু গাইজ কি কয় কৈ আপি আছে না কমৰে ভাল পাম মই ফেমিলি গাইজ হেপি ফেমিলি অখিল তালুকদাৰ গাইজ বুজা নাই গাইজ আৰু বুজা নাই একেলগে খাই দিয়ক গাইজ বজাৰ কৰা দেখাছোৱে আৰু গাহৰি মাংস বনাই আছে খানাটো হ'বতে বুলি কৈছিলো বুজা নাই গাইজ আৰু এনেকে বানি আছে বঢ়িয়াকে গাহৰি চাহৰি বনাই আছে আৰু ইয়াতে আলু চালু কাটি থৈ দিছে ব্ৰইলাৰ চইলাৰ বনাব আৰু বুজা নাই গাইজ আৰু এতিয়া ৰাতি আমি ৰাস চাক চাই আহিলো 11টামান বজাত আৰু এইখিনি পৰা শুলো টোপনি মাৰিলো আৰু 3টা বজাত উঠিলো আৰু এতিয়া আমি যাবলৈ ওলাইছো পাৰ্বতী পাহাৰ আৰু জুবিন ভাই আগত যাই আছে গাড়ী লৈ এইখনে হ'ল জুবিন ভাইৰ গাড়ীখন আৰু আমি এতিয়া বলক গৈ থাকো পাৰ্বতী পাহাৰলৈকে আৰু গাইজ ফাইনেলি আমি 3টা বাজি গ'ল 3:10 হ'ল আৰু এতিয়া বৰ্তমান তেল ভৰাম তেল দিব পাৰ্বতী পাহাৰ এতিয়া 3টা বাজি আৰু সূৰ্য নলা আগতে আপোনালোকক বঢ়িয়া ধুনীয়া এটা ভিউ দেখাম নাজাৰা এটা দেখাম আপোনালোকক খালি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ আৰু এতিয়া গৈ থাকো ইয়াতে তেল ভৰাই ল'ম আমি লাগিব আৰু গাইজ ফাইনেলি আহি পালো আহি থাকোঁতে এনেকুৱা এটা বস্তু দেখিলো গাড়ী চলাই আছিলো মানে এনেকুৱা চাই আমাৰ এটা বস্তু দেখি দিলো একদম ভয় লাগি গৈছে গাইজ একদম আজি প্ৰথম দেখিলো লাইফত প্ৰথম দেখিছো গাইজ আৰু তুমি দেখিছা না ভাই একদম দেখা পাচ্ছো মানে আগেদি এটা ছায়া পুৰা ডাউন মাৰছি মিছা কথা কোৱা নাই গাইছ কাৰণ 3:30 বাজছি এতিয়া পাৰ্বতী পাহাৰত আৰু জুবিন ভাই কেনেকুৱা লাগিল পাৰ্বতী পাহাৰ আহি কিনে পাৰ্বতী পাহাৰ মই আহিছো একবাৰ 2 বছৰ আগতে এইবাৰ চাওঁ কেনেকুৱা লাগে এইবাৰ ৰাতিপুৱা আহিছো সূৰ্য উদয় চাব ফাইনেলি এনেকে পাহাৰত উঠি যাই আছো পাৰ্বতী পাহাৰত এই ৰাতি আপোনালোকে চাব পাৰে আৰু এতিয়া গৈ আছো অৰুপ ভাই কি কবা মানে একো ক'ব নোৱাৰো এতিয়া আৰু অৰুপ ভাই ফেফে দিছি গাইজ পাহাৰত উঠাংতে আৰু মই ফেফে দিছো আৰু গাইজ 4:30 বাজি গ'ল 4:37 হৈ গ'ল আৰু আমি ইয়াতে অৰুপ ভাই আৰু মই এনেকৈ বহি আছো আৰু গাইজ এনেকৈ ওপৰলৈকে উঠি যাই আছো আৰু এনেকৈ গৈ আছো আৰু পালো আহি অলপ আছে গাইজ আৰু গাইজ পাৰ্বতী পাহাৰত আহি কিনে শুই দিলো আৰু এইবিলাক চবে শুই আছে শুই আছে ৰুল ভাই আৰু বাকীবিলাক শুই আছে এনেকৈ মন্দিৰত ত্ৰিপুল গেটত দিয়াই আছে গাইজ আৰু ধুনীয়া ভিউ ওলাই আছে আৰু সূৰ্য উদয় হ'ব এতিয়া 5:10 হৈ গ'ল আৰু হ'ব এতিয়া সূৰ্য উদয় আৰু গাইজ 5:30 বাজি গ'ল এতিয়া সূৰ্য উদয় হোৱা নাই গাইজ আৰু ইয়াতে আমি ৰখি আছো ধুনীয়াকৈ পাৰ্বতী পাহাৰত গোটেইবিলাকে কোনোবাই শুই আছে কোনোবাই ইয়াতে কথা কৈ আছে গাইজ আৰু এনেকৈ বহুত মানুহ হয় গাইজ ৰুল ভাই কি কবা আমি আহি গেছি সূৰ্যক ৰখাংদে চন্দাই মাত দি আছে ৰলাই ৰহ এনেকৈ ইয়াৰ পৰাই ওলাই যাব সূৰ্যটো আৰু ভিউ চাওক হয় গাইজ কি ধুনীয়া ভিউ হয় গাইজ আপোনালোকে চাব পাৰে আৰু আহক পাৰ্বতী পাহাৰলৈকে আৰু গাইজ ফাইনেলি 5:51 হৈ গ'ল আৰু এতিয়াও সূৰ্য উদয় হোৱা নাই আৰু ইয়াতে ৰখি আছে গাইজ আৰু ওলাইছে অলপ ওলাই আহি আছে এইটোৱে হ'ল গাইজ ওলাই আহি আছে আৰু গাইজ সূৰ্য উদয় হৈ গ'ল ফাইনেলি ধুনীয়া ভিউ আপোনালোকে চাওক গাইজ কি ধুনীয়া গাইজ মজা ভিউ আহিছে গাইজ ধুনীয়া গাইজ সূৰ্য উদয় হৈ গ'ল আৰু এতিয়া আপোনালোকক ভিউটো দেখাই দি আছো ধুনীয়াকে মজাকে আৰু আমি আহি গলো পাৰ্বতী পাহাৰ আজি সূৰ্য উদয় হৈ গ'ল আৰু এইটো হ'ল মন্দিৰটো আৰু ইয়াতে লেখা আছে শ্ৰী শ্ৰী মা পাৰ্বতী মন্দিৰ ওপৰত আৰু দেখাই দি আছো আপোনালোকক বাই বাই আৰু ওপৰলৈকে গুচি গ'ল
আৰু জুবিন ভাই উৰাই আছে গাইজ, বুজা নাই গাইজ, বাই বাই। আৰু ইয়াৰে তলত কিবা এটা শিলৰ ফাঁক আছে আৰু সেইটো বস্তুটো চাবলৈ গৈ আছো, বলক এতিয়া গৈ থাকো। আৰু গাইজ ইয়াতে পাৰ্বতী পাহাৰ বুলিয়ে নহয়, মন্দিৰটোতো আছে আৰু বঢ়িয়া ধুনীয়া ধুনীয়া ভিউ আছে। আৰু আপোনালোকে আহক গাইজ, আৰু মই দেখাই দি আছো গাইজ, চাই লওক গাইজ, ধুনীয়া ভিউ গাইজ, চাব পাৰা। আৰু মই তললৈকে গৈ আছো শিলৰ ফাঁক চাবলৈ। আৰু গাইজ এনেকৈ আমি নামি গৈ আছো শিলৰ ওপৰেদি আস্তে আস্তে। ৰুবুল ভাই এটা আগত যাই আছে আৰু আমাৰ জুবিন ভাই আগত যাই আছে, আৰু এনেকৈ গৈ আছো মই। আৰু ভালকে কি কবা ৰুবুল ভাই, বুজা নাই গাইজ, আৰু তললৈকে গৈ আছো গাইজ। তো গাইজ আমি ফাঁক চাবলৈ গৈ আছো আৰু আস্তে আস্তে খুপি খুপি কাকাৰা নিচিনাকে গৈ আছো গাইজ। আৰু ধুনীয়াকে দূৰ হওক, দুৰ্গতি নহওক গাইজ, বলক আৰু গৈ আছো গাইজ, আস্তে আস্তে গৈ আছো গাইজ। আৰু গাইজ যিটো বস্তু আপোনালোকক দেখাব গৈ আছো একদম ডেঞ্জাৰ বস্তু গাইজ, চাই থাকক। যিটো গাইজ আপোনালোকক শিলৰ ফাঁকটো দেখাম বুলি কৈছিলো, আৰু এইটোৱে ডেঞ্জাৰ ফাঁক হয় গাইজ, ভয়ানক। দেখাই দিলো আপোনালোকক গাইজ, আৰু কি ধুনীয়া ভিউ হয় গাইজ। আৰু গাইজ আহি পালো পাৰ্বতী পাহাৰ, নামি আছো। আৰু উঠাংতে যিমান মানে ভাগৰ লাগিছিল, নামাংতে সিমান ভাগৰ নালাগে গাইজ, আৰু বহুতখিনি ওপৰলৈকে আহিব লাগে। তো চাব, ইয়াৰ ভিডিঅ' বিলাক খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে, কষ্ট কৰি আছে। আমিও আজি আহিলো, আৰু ইও কেতিয়াবা যাব আমাৰ তাতে। আৰু ধুনীয়া ইয়াৰে লোকেল ল'ৰা হয়, খুব ধুনীয়া ধুনীয়া ঠাইবিলাক ইয়াৰ পৰা দেখাই থাকিব। মই বাৰু সদায় আহিব নোৱাৰো, কিন্তু ইয়াৰ লোকেল ঠাইখিনি দেখাই থাকিব। আমি যেনেকৈ আমাৰখিনি দেখাই থাকো। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে ভাল ভাল ভিডিঅ'বিলাক মিছ নহয়। তো আজি ভাইৰ লগত আহি কিনে ভাল লাগিল। তো ভাইও ভিডিঅ'বিলাক বনাই আছে, আপোনালোকে চাব, আমাক যেনেকৈ মৰম দিছে ভাইহঁতকো দিব। তো চেনেলটো যদি আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব। তো সেয়ে আৰু ভাল লাগিল, আৰু একেলগে এনেকৈ ভিডিঅ' বনাই যাই থাকিম, আৰু যাব আমাৰ সিফালেও ফুৰিবৰ কাৰণে ভাই। তো ময়ো ভাল ভাল জেগা দেখাম তামোলপুৰত ন। হয় হয়, সেয়ে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইবটো প্লিজ।